নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এয়া দেখিছেনে পিঠাগুড়ি শুকান পিঠাগুড়ি অকণমান পানী নিমখ দি মোহাৰি লৈছোঁ তাৰপিছত এয়া চালনীখনত ধুনীয়াকৈ চালি লৈছোঁ অকণমান মানে আৰু এয়া অকণমান চেনি নাৰিকল ভাজি লৈছোঁ কি বনাম ধৰিব পাৰিছেনে হয় কেটলি মুখত দিয়া পিঠা বুলি কয় যে সেয়া পিছে মোৰ লগত কেটলি নাই আৰু মই এই ওৱান টাইম গ্লাছতে বনাম আৰু এয়া দেখিছেনে গ্লাছটো পিছ চাইডে অকণমান ফুটা কৰি লৈছোঁ তাৰপিছতে এয়া দি দিছোঁ এই চালি লৈছিলোঁ যে পিঠাগুড়িখিনি সেয়া দিছোঁ পিঠাগুড়ি দিছোঁ তাৰপিছতে অকণমান তাৰ মাজতে দি দিছোঁ নাৰিকল আৰু চেনি তাৰপিছতে এয়া আকৌ ওপৰতে দি দিছোঁ পিঠাগুড়িখিনি দি ধুনীয়াকৈ অকণমান হেঁচি দিম যাতে ধুনীয়াকৈ শ্বেপটো বনে তাৰপিছতে আনফালে কুকাৰত পানী উতলিবলৈ দি থৈছিলোঁ আৰু এতিয়া তাতে মই গ্লাছটো বহাই দিম তাৰপিছতে মোৰ লগত সৰু প্লেট এখন আছিলে সেই প্লেটখনে ধুনীয়াকৈ ঢাকি দিম একদম ধুনীয়া খাপে খাপে হৈ গৈছেগৈ আৰু মোৰ তাৰপিছত আকৌ মই হাতে পিঠাগুড়িখিনি ভৰাবলৈ অকণমান অসুবিধা পালোঁ সেইটো কাৰণে মই চামুচ এখন লৈছোঁ চামুচ এখনে মই আৰু এটা তেনেকৈ গ্লাছত পিঠাগুড়িখিনি ভৰাই লৈছোঁ তাৰপিছতে মাজতে এয়া দি দিছোঁ নাৰিকল তাৰপিছতে আকৌ মই ওপৰত দি দিম পিঠাগুড়ি দি ধুনীয়াকৈ এইটো ভৰাই ৰাখি থ'ম এইটো বনাই হোৱালে সিটোও ধুনীয়াকৈ হৈ যাবগৈ তেনেকৈ মই দুটা ভৰাই পেলাই থৈ দিছোঁ দুটা কাপত তেনেকৈ ভৰাই পেলাই থৈ দিছোঁ মই তাৰপিছত এই দুটা ভৰোৱা মানে মোৰ সিটো হৈয়ে গ'ল আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ হৈছে নহয় মই চাকুখনে অকণমান হেৰি কৰি দিছোঁ যাতে লাগি পেলাই মানে ভাঙি নাযায় আৰু তাৰপৰা এই চাওকচোন অকণমান টুকটুকিয়াই দিছোঁ তলফালৰ পৰা তাৰপৰা ধুনীয়াকৈ একদম এৰা খাই আহিছে গম পাইছেনে ইমানেই মানে ধুনীয়াকৈ মানে ওলাই আহিছে ইমানে ধুনীয়া লাগিছে দেখিছেনে ইমান ধুনীয়াকৈ ওলাই আহিছে আৰু মই ছেকেণ্ডটো আকৌ এয়া বহাই দিলোঁ আৰু এয়া ছেকেণ্ডটো হৈ গ'ল বেছি টাইম নালাগে একদম 10 মিনিটতে হৈ যায় তেনেকৈ মই আটাইকেইটা বনাই লৈছোঁ আবেলি চাহকাপৰ লগত খাবলৈ বুলি বনালোঁ আৰু মোৰ আটাইকেইটা বনাই হৈ গ'ল এটাও কিন্তু ভঙা নাই আৰু দেখিছেনে ইমানেই ধুনীয়া লাগিছে দেখিবলৈ